নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল চিক্ৰেট ফ্ৰুটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই গৈ আছোঁ আজি মোৰ আপোন গাঁওখনলৈ, নলবাৰী বৰভাগ কালত। আৰু জালুকবাৰীত অকণমান ৰখি এতিয়া আমি ফল মূল বজাৰ কৰি লৈছোঁ আৰু শৰাইঘাট দলঙৰ ওপৰেৰে চিধা গৈ আছোঁ। যদি নলবাৰীলৈ আহি চন্দ্ৰমা হোটেলত পৰঠা খাব নোসোমাই, গোটেই ট্ৰিপটো আধৰুৱা। সেয়ে আমিও সোমালোঁ। ইয়াত দেৰি নহয়, জল্দি দি দিয়ে। এয়া মোৰ পৰঠা আহি গ'ল আৰু ইয়াৰে পৰঠা খুব সোৱাদ লগা। আপোনালোকৰ যদি কোনোবাই চন্দ্ৰমা হোটেলৰ পৰঠা খোৱা নাই, তেতিয়াহ'লে নিশ্চয় আহিব আৰু খাই যাব এদিন। ময়ো খালোঁ, খুবেই ধুনীয়া লাগে। মোৰ পৰঠা ফিনিছ। এতিয়া আমি আকৌ গৈ আছোঁ আৰু আধা বাটতে দেখিলোঁ গোসাঁই ওলাই আহিছে, গোসাঁইক লৈ ওলাই আহিছে। এয়া গোসাঁইক চাবলৈ আমি অলপমান ৰৈ দিছোঁ। সকলোৱে নাম কীৰ্তন কৰি গোসাঁইক বৰ নামঘৰলৈকে লৈ গৈ আছে। বৰ নামঘৰলৈ লৈ যোৱাৰ পিছত আমি ঘৰলৈ আহিলোঁ আৰু অলপ ফ্ৰেছ হৈ এতিয়া গৈ আছোঁ দৌল প্ৰাংগণলৈ। আপোনালোক সকলোকে পবিত্ৰ দৌল উৎসৱলৈ নিমন্ত্ৰণ জনালোঁ। ভিডিঅ'টো বাৰু দেৰি হ'ল মোৰ আপলোড দিওঁতে, তো নেক্সট ইয়েৰ নিশ্চয় আহিব। খুব ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু প্ৰতি বছৰে এইদৰেই আমাৰ দৌল উৎসৱ উদযাপন কৰা হয়। এবছৰৰ পৰা এবছৰলৈ আমি এই উৎসৱৰ বাবেই ৰৈ থাকোঁ। এতিয়া এই বৰ নামঘৰৰ পৰাই গোসাঁইক আমাৰ শ্যামৰাইক গা পা ধুৱাই ধুনীয়াকৈ সজাই পৰাই উলিয়াই অনা হ'ব। আৰু এয়া গোসাঁইক উলিয়াই আনিছে। আমি সকলোৱে গোসাঁইৰ পিছে পিছে সেই পথাৰখনলৈ গৈ আছোঁ, য'ত এটা ঘৰ বন্ধা আছে আৰু তাৰে ভিতৰত পূজা পাতল হয় আৰু তাৰ পিছত সেই ঘৰটো জ্বলাই দিয়া হয়। প্ৰতি বছৰে এই উৎসৱটি ফাগুন মাহৰ পূৰ্ণিমা তিথিত পালন কৰে। এই ঘৰটোৰ ভিতৰতে গোসাঁইক ৰখা হৈছে আৰু ইয়াতে এইদৰে পূজা কৰিছে। মই আপোনালোকক অকণমানকৈ দেখুৱাই দিবলৈ চেষ্টা কৰিছোঁ। আৰু পূজা হোৱাৰ পিছত ঘৰটোৰ পৰা এইদৰে তেওঁক উলিয়াই আনিছে আৰু ঘৰটো সকলোৱে মিলি জ্বলাই দিছে। হয়তো এইটো হোলিকা দহন। অনেকৰ মতে হিৰণ্যকশিপুৱে নিজ পুত্ৰ প্ৰহ্লাদক হত্যা কৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল আৰু হোলিকাই নিজৰ দেহৰ জুইৰে প্ৰহ্লাদক ভস্মীভূত কৰিবলৈ গৈ নিজেই সেই জুইত শেষ হৈ গৈছিল। হোলিকাই মৃত্যুৰ ক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা খুজিছিল। তেনেস্থলত হোলিকায়ে বৰদান পাইছিল যে প্ৰতি বছৰে এই দিনটোত হোলিকাক স্মৰণ কৰিব আৰু সকলোৱে সেইবাবে এই হোলীৰ আগা দিনাখনে মেজিৰ দৰেকৈ সাজি অপশক্তি হোলিকাক দহন কৰাৰ প্ৰথা এটা চলাই আহিছে আৰু সেয়ে এই উৎসৱ ফাল্গু উৎসৱক হোলী নামেৰে বা হোলিকা দহন নামেৰেও জনা যায়।
আপোনালোক সকলোকে এই ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ।